Assalamualaikum warahmatullahi wabarakatuh. Bismillahirrahmanirrahim. গাইজ আশা কৰিছোঁ মহান আল্লাহ তাআলাই আপোনালোকক ভালে ৰাখিছে আৰু ময়ো ভালে আছোঁ। গাইজ আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। গাইজ এইটো ভিডিঅ' ভাবিছোঁ আপোনালোকৰ কাৰণে এটা আৱশ্যকীয় বা প্ৰয়োজনীয় ভিডিঅ'। তো গাইজ সেইকাৰণে লৈ আহিছোঁ। তো গাইজ প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক ফটাফট আৰু লাইক কমেণ্ট কৰক, শ্বেয়াৰ কৰক। তো আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ' টপিকটো হ'ল পেচাব পায়খানাত আমি কি কৰিব লাগে, মানে করণীয় আদব কেইটা আৰু কি। তো গাইজ পেচাব পায়খানাৰ আমি 13টা কাম কৰিব লাগে পেচাব পায়খানাৰ সময়ত। তো আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ 1 নম্বৰ পৰ্দাৰ ভিতৰত পেচাব পায়খানা কৰিব লাগে। গাইজ 2 নম্বৰ হ'ল পেচাব পায়খানা ধোৱা কৰিব লাগে সোমাওঁতে আৰু ওলাওঁতে পিনে। তো গাইজ 3 নম্বৰ হ'ল পেচাব পায়খানাত সোমোৱাৰ আগত ভিতৰত কোনোবা আছে নেকি এইটো চেক কৰিব লাগে। তো গাইজ 4 নম্বৰ টপিকটো হ'ল নৰম স্থানত বহি পেচাব পায়খানা কৰিব লাগে। তো গাইজ 5 নম্বৰ টপিকটো হ'ল মূৰত কিবা দি বহিব লাগে। গাইজ 6 নম্বৰ টপিকটো হ'ল পেচাবত সোমোৱাৰ আগত বাওঁ ভৰি সোমাব লাগে প্ৰথমত। গাইজ 7 নম্বৰ টপিকটো হ'ল বাওঁ ভৰিৰ ওপৰত বৰ দি বহিব লাগে। আমি যেতিয়া পেচাব পায়খানাত বহোঁ তেতিয়া আমি বাওঁ ভৰিৰ ওপৰত বৰ বা টেক দি বহিব লাগে। চ' গাইজ 8 নম্বৰ টপিকটো হ'ল পেচাব পায়খানাৰ পাছত আমি ডেলা ব্যৱহাৰ কৰিব লাগে বা টিচু ব্যৱহাৰ কৰিব লাগে। তো গাইজ টিচু ব্যৱহাৰ যেতিয়া কৰে অলপ সময় থিয় হ'ব লাগে বা অলপ সময় বহিব লাগে। তো গাইজ 9 নম্বৰ টপিকটো হ'ল পেচাব পায়খানাৰ পাছত পানী ব্যৱহাৰ কৰিব লাগে। তো গাইজ 10 নম্বৰ হ'ল পেচাব পায়খানা যেতিয়া আমি পায়খানা কৰোঁ তেতিয়া আমি পানী লওঁ, তেতিয়া আমি হাতৰ মধ্য আঙুলি মিডল ফিংগাৰটো ব্যৱহাৰ কৰি পানী ব্যৱহাৰ কৰিব লাগে। তো গাইজ 11 নম্বৰ হ'ল ওলোৱাওঁতে, মানে পেচাব পায়খানাৰ পৰা ওলোৱাওঁতে আমি শুব ভৰি প্ৰথমত ওলাব লাগে। তো গাইজ 12 নম্বৰ টপিকটো হ'ল ওলোৱাৰ ধোৱা পৰিব লাগে, মানে আমি ওলাওঁতে পিনে যিটো ধোৱা আছে আমাৰ এইটো ধোৱা পৰিব লাগে। তো গাইজ 13 নম্বৰ হ'ল ওলাই পিনে উজু কৰিব লাগে। তো গাইজ আজি এইখিনি টপিক আছিল। তো আশা কৰিছোঁ সকলোৱে গম পাইছে, বুজি পাইছে, লাইক। তো যিসকলে বুজি পোৱা নাই কমেণ্ট কৰিব, প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ইয়ালৈ থাকক, আল্লাহ হাফিজ।